দিনদুপৰতে নগাঁও ডকাইতিৰ ঘটনা পেট্ৰল পাম্পৰ মেনেজাৰৰ পৰা 4,12,000 টকা লৈ উধাও 4 দুৰ্বৃত্ত পাম্পৰ পৰা বেংকত জমা থোৱাৰ উদ্দেশ্যে মেনেজাৰে লৈ গৈছিল টকাখিনি নগাঁও মৰিগাঁও ৰোডৰ কাছমাৰীত সংঘটিত হৈছে এই ঘটনা নম্বৰ প্লেট বিহীন বাইকত হেলমেট পৰিধান কৰি আহিছিল 4 ডকাইত ঘটনা সংঘটিত হোৱা নগাঁওৰ কৃষ্ণা ফিলিং ষ্টেচন নামৰ পাম্পটোৰ মেনেজাৰ আছিল বিশ্বজিৎ ঘটনাস্থলীত পলকতে উপস্থিত নগাঁওৰ আৰক্ষী অধীক্ষক পাম্পৰ লগত জড়িত কোনো লোকে ডকাইতি কাণ্ড সংঘটিত কৰাৰ সন্দেহ এতিয়া আৰক্ষী অধীক্ষকৰ গম পাইছোঁ মানে মোলৈ ফোন কৰিছে মোৰ পাম্পত থকা মোৰ এজন সম্পৰ্কীয় মামাই মোক ফোন কৰোঁতে গম পালোঁ তাৰপিছত মই লগে লগে মই আৰক্ষী অধীক্ষক ছাৰক মই কথাটো অৱগত কৰালোঁ আৰু তেখেতসকল আহি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মই কালি নাছিলোঁ আচলতে মই ৰাতিপুৱা 3টা বজাতে আহি পাইছোঁ মই ধেমাজি তিনিচুকীয়া গৈছিলোঁ তিনিচুকীয়াৰ পৰা আহি মই পাইছোঁহি তাৰপিছত খোৱাৰ টোপনি ক্ষতিৰ নিচিনা হৈ আছে তথাপিও ৰাতিপুৱা সদায় যিখিনি আমি পাম্পলৈ ফোন কৰোঁ হিচাপ পত্ৰৰ বিষয়ে আলোচনা কৰোঁ বা দিনটোৰ পৰিকল্পনাটো আলোচনা কৰোঁ কৰাৰ পিছত তেওঁ বেংকলৈ 10-11 বজাৰ ভিতৰত বেংকলৈ অহা কথাটো ক'লে যে যিহেতু আমাৰ গাড়ীখন আনলোড কৰিব লাগিব 1 বজাৰ পিছত নতুন আমাৰ তেলৰ গাড়ী আনলোড কৰিব তেওঁ নহ'লে দিগদাৰ হয় আৰু গাড়ীখন আহি পোৱাৰ পাছত 1 ঘণ্টা মানে আমি জিৰণি দিওঁ তাৰপিছত কৰোঁ যে তেওঁ মোক ক'লে যে সেইকাৰণে প্ৰথমতে সেইটো কাম কৰি আহি গাড়ীখন আনলোড কৰি পঠাই দিওঁ ঠিক আছে তাৰপিছত মোক মামাই খবৰ দিলে যে এনেকুৱা এটা ঘটনা ঘটিছে তাৰপিছতে মই আৰক্ষীক খবৰটো জনাইছোঁ নিয়ে অনা নিয়া কৰে তেওঁ মেনেজাৰ তেওঁ সেইখিনি লেনদেনটো কৰিবই হয় আমাক আজি ৰিপৰ্ট কৰে আমাৰ কৃষ্ণমণি চুতীয়া তেখেতে আমাক ৰিপৰ্ট কৰে যে তেওঁৰ যিটো পেট্ৰল পাম্প আছে 12 বজীয়া তাৰ পৰা কেছ 4,12,000 টকা তেওঁৰ মেনেজাৰ বিশ্বজিৎ ডেকা নগাঁৱলৈ আহি আছিলে আৰু এই জলময় গাঁৱত এই অঞ্চলটোতে দুখন বাইক আহে আৰু বাইকত 4জন মানুহ আছে বুলি কৈছে তেওঁক আহি পেলাই চাকু আৰু চুৰি তুৰি দেখুৱাই স্নেচিং কৰি লৈ গৈছে পইচাটো আমি তদন্ত আৰম্ভ কৰিছোঁ এতিয়া আৰু আমাৰ যিটো সন্দেহ হয় চাগে তেওঁক ফ'ল' কৰি আহিছে কাৰণ এনেকুৱা এটা জেগাত তেওঁ পইচা লৈ আহিছে বুলি দুখন বাইকত আহিছিলে গতিকে আমাৰ এটা সন্দেহ হৈছে যে কোনোবা হয়তো পাম্পৰ মানুহ বা ওচৰৰ মানুহে কোনোবাই খবৰ দিছে কাৰণ গোটেই বস্তুটো প্লেনিঙত কৰা যেন লাগে